Hello everyone, কেনে আছে আপোনালোক আশা কৰো সকলোৰে ভাল। মই আজি পিয়ালি পালেঙৰ লগত মাছৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। যদি ভিডিওটো চাই ভাল লাগে তেতিয়াহলে প্লিজ লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিও বুলি আশা কৰিলো। তেনেহলে পলম নকৰি বলকম ভিডিওটোৰ মাজলৈ আগবাঢ়ো। ৰেচিপিটোৰ বাবে মই আজি ইয়াত লৈছো পিয়ালি পালেং এমুঠি। এইখিনি ভালদৰে ধুই লৈছো আৰু ইয়াত লৈছো মাছ 4 পিস, পিয়াজ, ধনিয়া গুড়ি, জিৰা, নহৰু আৰু ইয়াত দুটা আলু কাটি লৈছো। এতিয়া পালেংখিনি মিহি মিহিকৈ কাটি লম। এতিয়া মই পালেংখিনি মিহি মিহিকৈ কাটি ললো আৰু এতিয়া এখন কেৰাহী পাতি লৈছো। ইয়াত প্ৰথমতে এতিয়া আলুখিনি ফ্ৰাই কৰি লম। এতিয়া কেৰাহীত জোখমতে তেলখিনি গৰম হলত এতিয়া মই ইয়াত আলুকিডোখৰ দি লৈছো। এতিয়া আলুকিডোখৰ ফ্ৰাই হৈ গ'ল। এইকিডোখৰ এতিয়া তেলৰ পৰা টুকি লম। মাছকিডোখৰ তেতিয়া মই হালধি দিছো, আন্দাজমতে নিমখ, ইয়াত অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া এইকেইডোখৰ ভালদৰে সানি ল'ম। এতিয়া তেলখিনি গৰম হলত মই ইয়াত মাছকেইডোখৰ দিম। এয়া আমাৰ মাছকেইডোখৰ এতিয়া ফ্ৰাই হৈ গ'ল। মই এতিয়া মাছ ভজা কেৰাহীখনতে মই ইয়াত দিছো পিঁয়াজ। তেলিয়াই লোৱা নহৰুটো দিম। এতিয়া দিছো কাটি লোৱা পালেং। আৰু বিলাহী টুকুৰা একেলগতে দিম। এতিয়া ইয়াত মই দিছো হালধি, আন্দাজমতে নিমখ, ভালদৰে সিজিব লাগিব। এইখিনি এতিয়া সিজিলে মই ইয়াত আগতে ফ্ৰাই কৰি থোৱা আলুকিডোখৰ দি দিম।
ইয়াত এতিয়া আন্দাজমতে মই কিমানখিনি জোল লাগে পানী গৰম পানী দিম। ইয়াত যে থৈছিলোঁ ধনিয়া গুড়ি আৰু জিৰা গুড়িখিনি আছে। এয়া এতিয়া আমাৰ শাকখিনি ভালদৰে উতলি আহিছে আৰু ইয়াত থকা আলু কেইডোখৰমান এতিয়া ভাঙি দিছোঁ। এতিয়া মই ফ্ৰাই কৰি লোৱা মাছকেইডোখৰ ইয়াত দি দিছোঁ। এতিয়া আমাৰ শাকখিনি ৰেডি হৈ গ'ল। যদি আজি আমাৰ এই ৰেচিপিটো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।